গাটো খুব বেছি ভাল নহয়, ডিহাইড্ৰেশ্যন হৈ পিনে একদম অৱস্থা নাই। তথাপিও মানে যাবলৈ ওলাইছোঁ, এনেকৈ ৰাতিপুৱা উঠি ওলাই আহি পিনে এনেকৈ চাহ খাবলৈ ওলালোঁ। দুজন আহি পোৱা নাই, এনেকৈ চাহ খাই লৈ পিনে সিহঁতেও আহি পালে। তেতিয়ালৈ আমি যাবলৈ ওলাইছোঁ আজি নিজৰা ঘাটলৈ। তাত আমাৰ শ্বুটিঙৰ যি ছেট তাত আজি লাগিছে। আমি ৰেঙনি ভোগালী বিহু উদযাপনৰ শ্বুটিঙলৈ যাওঁ। আমি গোটেইকেইটাই ৰেঙনিত কাম কৰি আছোঁ এতিয়া। আৰু ঠাইডোখৰ যিহেতু পাহাৰীয়া, এক্টৰ এক্ট্ৰেছবোৰ যিসকলে পাৰফৰ্মেঞ্চ দিব, তেওঁলোকৰ অলপ দিগদাৰী হৈছিলে তললৈ নামি যাওঁতে। তথাপিও সকলোৱে তললৈ এনেকৈ নামি গ'ল, কাৰণ সকলোৱে ড্ৰেছ পিন্ধি আছিলে। দেখিছে এইটো কেনেকুৱা ওখৰ মাখৰ, তথাপিও যিটো অথেণ্টিক ট্ৰেডিশ্যনেল ভাইবছ এনেকুৱা ঠাইতে আহে। এই কাষত মেজি বনাই থৈছে। এইটো একচুৱেলি শ্বুটিং মানে ছেট এটা বনাইছে। একচুৱেলি এতিয়া বিহু নহয়, এইটো আপোনাৰ 15-16 দিব, টেলিকাষ্ট হ'ব। এনেকৈ চাৰিওপিনে কেমেৰা লগাই থৈছে, দেখিছেনে? এইটো এটা কেমেৰা, এইটোৱে মাষ্টাৰ ল'ব। মাষ্টাৰ হয়তো আপোনালোকে নাজানে, মানে ৱাইডত শ্বুট কৰিব। আৰু এইপিনে খানাবিলাক থৈ দিছে, খানা মানে জলপান, আপোনালোকৰ চিৰা, তাৰপিছত কি বুলি কয়, গুড়, এনেকৈ গোটেইখিনি থৈ দিছে। আৰু সেইটো পিনে এটা মেজি বনাই থৈ দিছে। এনেকৈ এংকৰবিলাকে ইয়াতে ৰৈ আছিলে। বহুত বেছি ৰ'দ, বাপৰে বাপ, মানে কোনো কাম কৰিব পৰা নাই, ইমান ৰ'দ দিছে। এইটো লাইট আপোনালোকক সকলোখিনি মানে পাৰফৰ্মেঞ্চ নেদেখুৱাওঁ, কাৰণ চাবলৈ আপোনালোকে একো নাথাকিবই। তথাপিও মানে BTSখিনি দেখাই দিছোঁ। এনেকৈ সকলো এক্টৰ হওক, এংকাৰ হওক, সকলো এনেকৈ লাইন পাতি ৰৈছে মানে খাবলৈ। তাৰপিছত এনেকৈ ছাইডত বহি পিনে সকলোৱে খাইছে। আমি বোলো অলপ চাহত ৰৈ দিছোঁ, ইমান ৰ'দ আছিলে। এনেকৈ গোটেইখিনি বহি পিনে অলপ কথা পাতিলোঁ সকলোৱে। তাত বাকী ক্ৰিউ মেম্বাৰ্ছবিলাকে কেমেৰা ছেট কৰি আছিলে। বাকী চাওক আৰু কি কাম হয় শ্বুটিঙত বা আউটডোৰ শ্বুটিঙত, কি কাম হয় দেখি পাব। মানে যিবিলাকে চাব মন আছে, যিবিলাকে আজিলৈ দেখা নাই যে আউটডোৰ শ্বুটিঙত কি হয়। এনেকৈ দুজন এক্ট্ৰেছ আপোনালোকে হয়তো চিনি পায়, তেওঁলোকে এনেকৈ সৰু সুৰা শ্বুট কৰি আছে। এজনী মোৰ ফ্ৰেণ্ড হয়, তাই এনেই আৰু মানে অলপ ৰেঙনিকৈ সেইটো মাইকটো লৈ আছে, বুমটো লৈ আছে। এইটো বুম বুলি কোৱা যায়, আপোনালোকে বহুতে হয়তো নাজানেই, নামটো দেখি থাকে। এনেকৈ এইটো গিমি বুলি কয়, ওপৰত যে লটকি আছে ক্ৰিংডালত, সেইটো গিমি বুলি কয়। বহুতে একচুৱেলি টেকনিকেল টাৰ্মছবোৰ নাজানে, এনেই কেমেৰা বা লাইট বুলি কয় ন। এনে ড্ৰোনটো দেখিছেনে, এনি টাইম মূৰটোৰ ওপৰত উৰিয়ে আছিলে সিদিনা। তাৰপিছত এনেকৈ গোটেই এক্ট্ৰেছবিলাকক মানে সন্মুখত এনেকৈ থিয় কৰাই থৈ দিছে। এই টেকেলিটো দেখিছেনে, টেকেলি ভঙা কম্পিটিশ্যন হৈছে। ইমান যে জমনি লাগিছে নহয়, কেইটামানেতো কিবাহে কৰি দিলে, দেখিয়ে নাপালে টেকেলি ক'ত আছে, ভাঙি কি আছে। তাৰপিছত তথাপিও বহুত ভাল লাগিলে। এনেকৈ গোটেইবিলাকে গোল হৈ লৈছিলে, টেকেলি ভাঙিব। এতিয়া চাই ল'ব হা, ইমান জমনি লাগিছিলে যে। এই চাওক ক'ত মাৰিছে, টেকেলিয়েইটো মাৰিছে ক'ৰবাত বেলেগত। আৰু এইটো কোন জানেনে নাই, আমাৰ বেহৰবাৰী আউটপোষ্টত এতিয়া কৈ আছে নহয়। কোনোবাই যদি গম পাইছে কোন কমেণ্টত ক'ব। এইজন চাওক দেই, এইজনক আপোনালোকে হয়তো সকলোৱেই চিনি পায়, বেহৰবাৰী আউটপোষ্টত একদম পাৰ্মানেণ্ট হয় তাৰে। মই নামটো নকওঁ, আপোনালোকে চিনি পায় যদি ক'ব আকৌ। তেখেতে কিন্তু বেলেগ খেলিলে। আৰু যিজন সন্মুখত দেখিছে ৰঙা মূৰত পিন্ধি আছে, তেওঁ বেহৰবাৰী আউটপোষ্টৰ ডাইৰেক্টৰ হয়। আপোনালোকে হয়তো তেওঁক চিনি নাপাব পাৰে বহুতে, এক্টৰছবিলাককহে মানুহে জানে। কেমেৰা পিছপিনে থকা বহুত মানুহক মানুহে চিনি নাপায়। তেওঁ বেহৰবাৰী আউটপোষ্টৰ ডাইৰেক্টৰ হয়। আৰু বাকী এইজন এক্টৰ হয়, তেওঁ ভুল পিনে গৈছিলে, তথাপি একদম ৰাইট পালেহি। ইমান ফূৰ্তি, বাপৰে। আৰু বাকী এনেকৈ এক্টৰ এক্ট্ৰেছবিলাক আহি আছে। আৰু এইবিলাক এনেকৈ কেমেৰাবিলাক এটা কেমেৰা, ইয়াতে 11টা কেমেৰা শ্বুট আপোনাৰ লগাই থোৱা আছে। 11টা কেমেৰা এনেকৈ জেগাই জেগাই শ্বট লৈ থৈ দিছে। আৰু মাজে মাজে এওঁলোকে ৰিলছ বনাই আছে, এক্ট্ৰেছবিলাকে ডান্স কৰি আছে। সেইজনী আপোনাৰ বেহৰবাৰীত এক্টৰ হয়, বেহৰবাৰীত কৰি আছে। আৰু আনজনী পলয়।
আৰু বাকী এইটো লাষ্টৰ চিন আছিলে য'ত এটাত মানে গিফ্ট আছিলে আৰু দুটা মানে মানুহ ৰৈ গ'ল মানে তো দুখন চিৰিয়েলৰ পৰা নাহৰ আৰু কোনোবা এখন আউলি বাউলি চিৰিয়েল ৰেঙনিত যি দুখন চিৰিয়েল ধাৰাবাহিক আহে সেই চিৰিয়েলৰ দুজন এক্টৰ্ছক ইয়াতে কৰিব দিলে বাট আনফৰ্চুনেটলি এজনেও নাপালে নোৱাৰিলে এজনটো আলি পাৰ হৈয়ে গ'ল কেমেৰামেনতো ভয় লাগিলে কেমেৰাই ভাঙি দিলে এটাও নোৱাৰিলে পিছত আমি এনেকৈ মানে তেতিয়া বহুত টাইম হৈ গৈছিলে আমি খাবলৈ গ'লোঁ মানে ইমান বেছি ভোক লাগিছিলে তো আমি এনেকৈ খাবলৈ গ'লোঁ কিন্তু প্ৰব্লেমটো হৈছে এই পথাৰৰ মাজত পানী মানে গোটেই দলৰ দৰে হৈ গৈছে পানী ইমান মানে হৈছে নহয় আমি পাৰ হ'ব পৰা নাই বাট ভালো লাগিছে এনেকুৱা এটা এনভাইৰনমেণ্ট আমি নাপাওঁ ইউজুৱেলি আমি ফূৰ্তিও লাগি আছে তথাপিও এনেকৈ পাৰ হৈ আহি পিনে ভাল লাগিল আৰু কিবা এটা আৰু গাঁৱলীয়া পৰিৱেশবোৰ যে বহুত ভাল লাগে আমি য'ত খাবলৈ গৈছিলোঁ ওপৰত মানে পাহাৰত তাত এনেকৈ কুঁৱা আছিলে লগৰকেইটাই কুঁৱা দেখি কিনে ইমানেই এক্সাইটেড মানে চবেই পানী উঠাবই মানে তলৰ পৰা চবেই ট্ৰাই কৰিছে তাৰপিছত আৰু আমি ঘূৰি আহিলোঁ তাৰ পৰা খাই লৈ পিনে আহি কিনে যেতিয়া আমি ঘূৰি আহিলোঁ সেইখিনি টাইমত হাঁহ ধৰা কম্পিটিশ্যন হৈছিলে সেইটো পিছে মই ৰেকৰ্ড নকৰিলোঁ গোটেইখিনি এনেও ৰেকৰ্ড কৰিব পৰা নাই তাৰপিছত এইটো দেখিছেনে এইটো মিউজিক চেয়াৰ কম্পিটিশ্যন হৈছিলে য'ত আপোনাৰ গান লগাই দিছে আৰু চবেই বহিব চাবচোন তেওঁ কেনেকৈ পৰে চবৰে ভাল লাগি গৈছে ইমান মানে কমেডি লাগি গৈছে এইটো কি হ'ল মানে এইবিলাক ফান হৈ থাকে এনি টাইম শ্বুটিঙত এনি টাইম মানে চব চিৰিয়াছ হৈয়ে নাথাকে বহুত কিবা কিবি হৈ থাকে আৰু বহুত সময় এনেকৈ কটালোঁ তাত চালোঁ এইটো মোৰ এনেকৈ ভাল লাগিলে বহুত তাৰপিছত লাহে লাহে আমি একচুৱেলি শ্বুটটো ৰাতি 9-10টালৈ হৈছিলে কিন্তু আমি ইমান টাইম নাথাকিলোঁ কাৰণ মোৰ গা বেয়া আছিলে আৰু বাকী ইমান থাকিব এই দেখিছেনে কেমেৰা এনেকৈ 11টা কেমেৰা ইয়াতে কণ্ট্ৰল কৰি আছে এইটো কণ্ট্ৰলাৰ হয় ইয়াতে চাই আছে আৰু লাইভ ইডিটো হৈ আছে পিছে আমি এনেকৈ গুচি আহিলোঁ আপোনালোকে চাগে বস্তু এটা লক্ষ্য কৰা নাই কিন্তু মোৰ লগত এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল চাই লওক ভিডিঅ'টো গম পাব মানে মই কি কাণ্ড এটা কৰি দিছোঁ মই এইটো টাইমত মানে গুচি আহিব লৈছিলোঁ একদম নাচি বাগি উৎপাত তাৰপিছত অকলে পলাইছোঁ কাৰণ মই মোৰ বেগটো এৰি থৈ আহিছোঁ য'ত মোৰ আইফোন চাৰ্জাৰ চব তাতে আছে আৰু এইজনী মোৰ ফ্ৰেণ্ড হয় যোনে শ্বুট কৰি আছিলে মানে এইটো ৰেণ্ডম শ্বুট হৈ গৈছে মানে মই ব্লগত দিম বুলি ভবাই নাই তাই ইমান হাঁহি উঠিছে তাই কৈছে কি হ'ল বোলে এয়া মই অকলে গৈছোঁ আৰু এনেকৈ বিচাৰি পোৱা নাছিলোঁ বেগটো ক'ত আছে তাৰপিছত এনেকৈ বিচাৰি পিনে লৈ আহিছোঁ একদম টেনশ্যন লাগি গৈছে বোলো কি হ'ল মোৰ বেগটো তাৰপিছত এনেকৈ তাই সুধিছে কেনেকুৱা লাগিল বোলে মই কোৱাচোন বাবলি কি হ'ল যে তোমাৰ লগত আত্মা ওলাই গৈছে তাৰপিছত এনেকৈ আমি ছানছেট চালোঁ ওপৰৰ পৰাই ছানছেটটো আপোনালোককে দেখাবৰ কাৰণে শ্বুট কৰিছিলোঁ ইমান ধুনীয়া তাৰপিছত আমি এনেকৈ গুচি আহিলোঁ দিনতে কাৰণ দূৰো হয় আমি যেতিয়া গুৱাহাটীলৈ আহিম আৰু মানে আমি অকলে গাড়ীখনত অহাটো অলপ প্ৰব্লেমেটিক হৈ পৰে গোটেই ল'ৰা ছোৱালী আহিছোঁ ন এনেকৈ গুচি আহিলোঁ আপোনালোকে ছানছেটটো চাওকচোন ইমান যে ধুনীয়া আছিলে ন এইটো ছানছেট এনজয় কৰি আমি ঘৰলৈ মানে গুৱাহাটীলৈ গুচি আহিলোঁ চালোঁ আৰু দেখিছেনে ইমান ধুনীয়া আৰু এইটো ভিউ ক'ৰ হয় বহুতেই জানিব বিচাৰে এইটো গান্ধী মণ্ডপৰ হয় বাই গাইজ প্লিজ